মুহূৰ্তত সমূহ দৰ্শকক স্বাগতম জনাইছো। এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো আজি ভাৰতবৰ্ষই আন এক ইতিহাস ৰচনা কৰিছে। কিয়নো আজি সূৰ্যলৈ যাত্ৰা কৰিছে আদিত্য এল1। উৎকণ্ঠাৰ অন্ত পৰিছে, কিয়নো আজি দিনৰ 11:50 সূৰ্য পৃষ্ঠলৈ যাত্ৰা কৰিছে আদিত্য এল1। কিদৰে যাত্ৰা কৰিছে আৰু কিদৰে দেশবাসীক তাৰ উৎকণ্ঠাৰ অন্ত পেলাইছে তাৰ বিৱৰণ লৈ অহাৰ চেষ্টা কৰিছো। আমি জনাই আছো বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ, কিয়নো সফল হৈছে আদিত্য এল1। ইছৰোৰ সূৰ্য যাত্ৰাৰ অভিযান সফল হৈছে। আটাইতকৈ ডাঙৰ খবৰ, আমি গৌৰৱৰে আপোনালোকক ক'ব পাৰিছে আটাইতকৈ ডাঙৰ খবৰ, কিয়নো ইছৰোৰ সূৰ্য যাত্ৰাৰ অভিযান আজি সফল হৈছে। দেশবাসীয়ে বিচাৰিছিল যে আদিত্য এল1 সূৰ্য পৃষ্ঠলৈ যাওক, ভাৰতে এক ইতিহাস ৰচনা কৰক। উৎকণ্ঠাৰ যেন অন্ত পৰিছে। মাত্ৰ কিছু সময়ৰ পূৰ্বে ইছৰোৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আজি ইছৰোৰ সূৰ্য যাত্ৰা সফল হৈছে। কক্ষপথত সফলতাৰে উপস্থিত আদিত্য এল1। ইছৰোৰ বৈজ্ঞানিকসকলৰ যেন উৎকণ্ঠাৰ অন্ত পৰিছে, বিফুল্লিত হৈ পৰিছে, কিয়নো মাত্ৰ কিছু সময়ৰ পূৰ্বে দিনৰ 11:50 আদিত্য এল1 সফলতাৰে উৎক্ষেপণ কৰা হৈছে। PSLV এক্সেলৰ পৰা পৃথক হৈ কক্ষপথত উপস্থিত হৈছে আদিত্য এল1। ৰকেটৰ পৰা পৃথক হৈ সূৰ্যৰ দিশত উপস্থিত হৈছে আদিত্য এল1। ৰকেটৰ পৰা পৃথক হৈছে সূৰ্যৰ দিশত উপস্থিত হৈছে আদিত্য এল1 আৰু দিনৰ 11:50 উৎক্ষেপণ কৰা হৈছে। শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছে সেই যানখন, কিয়নো আজি ভাৰতে এক ইতিহাস ৰচনা কৰিছে। বিজ্ঞানীসকল উৎফুল্লিত হৈ পৰিছে। দৃশ্য চাওক, এয়া বিজ্ঞানীসকল, তেওঁলোকে উৎক্ষেপণ কৰাৰ পিছতে এইদৰে হাত চাপৰি বজাইছে, কিয়নো তেওঁলোকৰ যাত্ৰা সফল হৈছে, তেওঁলোকৰ যি মিছন সফল হৈছে। তেওঁলোকে উৎফুল্লিত হৈ গৌৰৱ কৰিছে, কিয়নো আজি দিনৰ 11:50 উৎক্ষেপণ কৰিবলৈ সক্ষম হৈছে আদিত্য এল1। আৰু এইদৰে চাওক, পৃথক হৈছে, ৰকেটৰ পৰা পৃথক হৈছে আদিত্য এল1, দুই ভাগত বিভক্ত হৈ গৈছে। আৰু কিছু সময় পূৰ্বৰ দৃশ্য, এয়া বিজ্ঞানীসকলৰ দৃশ্য দেখিছে আপোনালোকে, শ্ৰীহৰিকোটাৰ ভিতৰ ভাগৰ দৃশ্য। শ্ৰীহৰিকোটাত বিজ্ঞানীসকলে হাত চাপৰি মাৰিছে, কিয়নো আদিত্য এল1 সফলতাৰে আজি উৎক্ষেপণ কৰা হৈছে। বহুদিনৰ উৎকণ্ঠা আছিল আৰু সেই উৎকণ্ঠাৰ আজি অন্ত পৰিছে। আদিত্য এল1 যাত্ৰা কৰিছে। ভাৰতবৰ্ষই এয়া প্ৰথমখন দেশ যি দেশে সূৰ্যলৈ যাত্ৰা কৰিছে। কিছুদিন পূৰ্বেই পঠোৱা হৈছিলে চন্দ্ৰযান-3 আৰু চন্দ্ৰযান-3 সফলতাৰে যাত্ৰা কৰিছে। চন্দ্ৰযান-3 সফল উৎক্ষেপণ কৰা হৈছিলে। চন্দ্ৰযান-3 সফলতা লাভ কৰিছে আৰু দেশবাসীয়ে গৌৰৱ কৰিছে। ঠিক সমান্তৰালভাৱে আজি দিনৰ 11 বজাতেই উৎক্ষেপণ কৰা হৈছিলে আদিত্য এল1 আৰু আদিত্য এল1 সফলতাৰ পিছতে এতিয়া ইছৰোৰ বিজ্ঞানীসকল ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে। তেওঁলোকে হাত চাপৰি বজোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আনুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰিছে এই কথা।